হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ দৰকাৰী টিপছৰ এটা নতুন ভিডিঅ'লৈ। সুস্বাস্থ্য অটুট ৰাখি আনন্দ উপভোগ কৰিব বিচাৰিলে নিজৰ আহাৰত কেতবোৰ পুষ্টিসাধক খাদ্য অন্তৰ্ভুক্ত কৰিব নাপাহৰিব। প্ৰায় ক্ষেত্ৰত দেখা যায় কিছুমান লোকে অলপ কষ্ট কৰিলে ভাগৰি পৰা দেখা যায়। ইয়াৰ কাৰণ হ'ল শৰীৰত কিছুমান খাদ্যদ্ৰব্যৰ অভাৱ। এই সমস্যা আমি দূৰ কৰিব পাৰোঁ কিছুমান খাদ্যৰ জৰিয়তে, য'ত প্ৰ'টিন আৰু ফাইবাৰৰ মাত্ৰা অধিক আৰু গ্লুক'জ আৰু চৰ্বিৰ মাত্ৰা কম হয়। জানো আহকচোন তেনে কিছুমান খাদ্যৰ বিষয়ে। 1 নম্বৰ, ওটছ। ভাগৰুৱা ভাৱ আঁতৰাবলৈ ওটছ উপযুক্ত খাদ্য। কাৰ্বহাইড্ৰেটযুক্ত এই খাদ্যই দিনটোলৈ মস্তিষ্ক আৰু মাংসপেশীসমূহক সবল কৰি ৰাখে, লগতে ইয়াত থকা পুষ্টিসাধক গুণে শাৰীৰিক শক্তি বঢ়ায়। 2 নম্বৰ, হাৰ্বেল ড্ৰিংক। হাৰ্বেল ড্ৰিংক যেনে আমলখি বা এল'ভেৰাৰ জুচ বা গ্ৰীণ টি সেৱন কৰিলে শাৰীৰিক শক্তি বৃদ্ধি পায়, কিয়নো ইয়াত অধিক মাত্ৰাত পুষ্টিকৰ গুণ থাকে, যিয়ে আমাৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগক মজবুত কৰি ৰখাত সহায় কৰে। 3 নম্বৰ, কল। কলত পৰ্যাপ্ত পটাছিয়াম থাকে। তদুপৰি ইয়াৰ অন্য বহু গুণো আছে, যিয়ে আলস্যতা দূৰ কৰিব পাৰে, মাংসপেশীৰ বিষৰ পৰাও সকাহ দিয়ে। 4 নম্বৰ, আখৰোট। অৱশ হৈ পৰা দেহলৈ নৱ উদ্যম ঘূৰাই অনাৰ বাবে ফাইবাৰযুক্ত আখৰোট খোৱা উচিত। ওমেগা 3 ফেটি এচিডযুক্ত আখৰোট ডিপ্ৰেছন দূৰ কৰাটো সহায় কৰে। 5 নম্বৰ, দৈ। প্ৰ'টিনেৰে ভৰপূৰ দৈত কাৰ্বহাইড্ৰেটো থাকে, যিয়ে ভাগৰুৱা দেহলৈ সতেজতা আনিব পাৰে, কিন্তু দৈ দিনৰ ভাগতে খাব লাগে, আনহাতে সৰযুক্ত দৈ খোৱা অনুচিত। 6 নম্বৰ, পালেং। আলস্যতা দূৰ কৰাত আইৰনেৰে ভৰপূৰ পালেঙৰ ভূমিকাও কম নহয়। মেটাবলিজম বঢ়োৱা বা দৈহিক শক্তি নিয়ন্ত্ৰিত ৰখাত এইবিধ শাক লাভদায়ক। 7 নম্বৰ, গজালি ওলোৱা মুগ। এইবিধ খাদ্যত মিনাৰেল, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন পোৱা যায়, যি স্বাস্থ্যৰ পক্ষে উপকাৰী। ই বেয়া কলেষ্ট্ৰল কমায় আৰু ভাল কলেষ্ট্ৰল বঢ়ায়। অংকুৰিত মুগ নিয়মিত সেৱন কৰিলে বল শক্তিও অটুট থাকে। 8 নম্বৰ, কফি। দৈনিক 2 কাপকৈ কফি খাব পাৰিলে শাৰীৰিক শক্তি সক্ৰিয় হয় আৰু ভাগৰুৱা অনুভৱ নহয়। 9 নম্বৰ, ড্ৰাই ফ্ৰুইটছ। এনে খাদ্য শৰীৰক আভ্যন্তৰীণ শক্তিৰ যোগান ধৰে। ইয়াৰ নিয়মিত সেৱনে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়, যাৰ ফলত ৰোগৰ সৈতে যুঁজিবলৈ শৰীৰে শক্তি পায়। 10 নম্বৰ, পানী। শাৰীৰিক অৱসাদ আঁতৰোৱাৰ উত্তম উপায় পানী। খুব পানী খাব লাগে, তেতিয়া শৰীৰত ডিহাইড্ৰেশ্যন নহয়। তেন্তে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ স্বাস্থ্যসন্মত ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল ক্লিক কৰিব, যাতে আমাৰ চেনেলৰ নতুন ভিডিঅ'ৰ আপডেট সৰ্বপ্ৰথমে আপুনি আপোনাৰ মোবাইলত মেছেজৰ জৰিয়তে লাভ কৰে। তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।